এই মুহূৰ্তত প্ৰাইম নিউজৰ দৰ্শকসকলক দিবলৈ ওলাইছো এটি বিগ ব্ৰেকিং নিউজ। দৰঙৰ খাৰুপেটীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা, মালবাহী ট্ৰাকে খুন্দিয়ালে চাইকেল আৰোহীক। চাইকেল আৰোহীজনৰ নাম কালা চান্দ চিল বুলি জানিব পৰা গৈছে। উত্তেজিত ৰাইজে ট্ৰাক আবদ্ধ কৰি শিলা বৰ্ষণ কৰিছিল। শিলা বৰ্ষণত যান বাহন আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া ইনামুল হক চৌধুৰী আহত হৈছে বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি ঘটনা সংঘটিত কৰা ট্ৰাকখন থানালৈ নিয়ে। আহত দুয়োজনকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। পুনৰ জনাইছো প্ৰাইম নিউজৰ দৰ্শকসকলক সেই বিগ ব্ৰেকিং নিউজটো। দৰঙৰ খাৰুপেটীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা, মালবাহী ট্ৰাকে খুন্দিয়ালে চাইকেল আৰোহীক। চাইকেল আৰোহীজনৰ নাম কালা চান্দ চিল বুলি জানিব পৰা গৈছে। উত্তেজিত ৰাইজে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকটো আবদ্ধ কৰি শিলা বৰ্ষণ কৰিছিল। শিলা বৰ্ষণত যান বাহন আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া ইনামুল হক চৌধুৰী আহত বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি ঘটনাস্থলীৰ পৰা ট্ৰাকখন থানালৈ নিয়ে। আহত লোক দুজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।